हेलो नमस्ते वेलकम बैक टू द चैनल गाइस। तो काली आइसु गुवाहाटीर পৰা 8:30 বজাত আহি পাইছো ইয়াতে আৰু বৰ্তমান আছো মই মেঘালয় ওয়েস্ট জয়ন্তীয়া হিলস বুলি এটা ডিস্ট্ৰিক্ট আছে ওয়েস্ট জয়ন্তীয়া হিলস। তো ওয়েস্ট জয়ন্তীয়া হিলস ডিস্ট্ৰিক্টত আছো। ওয়েস্ট জয়ন্তীয়া হিলসৰ এটা টাউন আছে সবতকৈ ডাঙৰ, সেইটো টাউনৰ নাম হ'ল জুৱাই টাউন। তো জুৱাই টাউনটো পুৱা 1 কিলোমিটাৰ আগতে এটা পেট্ৰল পাম্প আছে, এছপি পেট্ৰল পাম্প। তো সেইটো পেট্ৰল পাম্পতে তেল লৈ আহিছো কালি ৰাতি 8টা বজাত পাইছো, 8:30 বজাত আহি পাইছো। তাৰপিছত এনেকুৱা বৰষুণ চাওক, এফালে পুৰা বৰষুণ আৰু এনেকুৱা ঠাণ্ডা হাৱা চলি আছে। এইবিলাক গছটো চাওক, গছটো পুৰা লৰি আছে ন অলপ কিন্তু পুৰা ঠাণ্ডা হাৱা আৰু পুৰা বৰষুণ। ৰাতিটো বৰষুণত ভিজি গাড়ী খালী কৰিছো। তো ফুল ব্লগটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দুটা মোৰ চেনেল আছে, লিংক ডিছক্ৰিপশ্যনত দি দিম, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম ফুল ব্লগত। টাটা বাই বাই, কিপ লাভিং অল।